প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক চৰকাৰে যদি চালাৰীৰ কাৰণে দিয়ে যদি 46% বঢ়াই দিয়ে, আগতে যি 42% আছিলে সেইটো যদি 46%লৈ বঢ়াই দিয়ে, তেতিয়াহ'লে অসম চৰকাৰৰ আণ্ডাৰত চাকৰি কৰা এজন গ্ৰেড 3 পষ্টৰ ড্ৰাইভাৰসকলৰ দৰমহানো কিমান বাঢ়িব, যাৰ 5200 গ্ৰেড পে আৰু যাৰ স্কেল হৈছে 14,000 পৰা 60,500। তেনে ক্ষেত্ৰত এজন ড্ৰাইভাৰৰ চালাৰী কিমান বাঢ়িব যদি চৰকাৰে 46% বঢ়াই দিয়ে, সেই ভিডিঅ'টো লৈ আহিছোঁ মই আপোনালোকলৈ। অতি সহজভাৱে আপোনালোকক দেখাই দিম কেনেকৈনো চালাৰীটো কেলকুলেট কৰে। আহকচোন আপোনালোকে মোৰ এই ভিডিঅ'টো চাওক। আৰু এটা কথা মই আপোনালোকক কৈছোঁ যে মই অলৰেডি এনেধৰণৰ বহুত ভিডিঅ' দি থাকোঁ অসম চৰকাৰৰ এমপ্লয়ীসকলৰ কাৰণে, চ' মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহকচোন ভিডিঅ'টো আমি চাওঁ। এতিয়া চাওক, প্ৰথম ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়া বেচিক পে'ৰ কথা আহি পৰে। চালাৰীৰ ক্ষেত্ৰত বেচিক পে'নো কেনেকৈ হয়, পে' ইন দ্য পে'মেণ্ট আৰু গ্ৰেড পে' এই দুটা প্লাছ কৰিলে আমি টোটেল পে' পাওঁ, সেইটো হৈছে বেচিক পে'। এতিয়া যিটো হৈছে এজন যেতিয়া গ্ৰেড 3 ড্ৰাইভাৰ এপইণ্টমেণ্ট পায় তেতিয়া তেওঁলোকৰ প্ৰথম ষ্টাৰ্টিং পে' ইন দ্য পে'মেণ্ট হৈছে 14,000। আৰু এইটো আপোনালোকৰ এতিয়া বৰ্তমান কিমান হৈ আছে এইটো পে' ইন দ্য পে'মেণ্টটো, সেইটো চাবলৈ হ'লে আপোনালোকে ফিন আছামত গৈ নিজৰ চালাৰী ডিটেইলছখিনি চাব লাগিব আৰু তাত আপোনালোকে এই এমাউণ্টটো পাই যাব। আৰু সেইটো যদি আপোনালোকে নাজানে, মই অলৰেডি ভিডিঅ' দি থৈছোঁ, মোৰ ভিডিঅ'ত দিয়া আছে কেনেকৈ আপোনালোকে এমপ্লয়ী লগ ইন কৰি নিজৰ পে' শ্লিপখন ডাউনলোড কৰিব পাৰে, সেইটো আপোনালোকে চাই ল'ব। এতিয়া চাওক, এতিয়া মই আকৌ চালাৰীৰ ক্ষেত্ৰত আহিছোঁ। পে' ইন দ্য পে'মেণ্ট প্লাছ গ্ৰেড পে', তেওঁলোকৰ গ্ৰেড পে' হৈছে 5,200। চ' আমি বেচিক পে' কিমান পাই গ'লোঁ, 19,200 এইটো পাই গ'লোঁ। এইটো হৈ গৈছে ফাৰ্ষ্ট ষ্টেপটো। ছেকেণ্ড, এতিয়া আমাক চৰকাৰে কিছুমান এলাউৱেঞ্চ দিয়ে, গ্ৰেড 3 ড্ৰাইভাৰসকলে কিছুমান এলাউৱেঞ্চ পায়, সেইটো চাওক। প্ৰথম ক্ষেত্ৰত আহি পৰে ডিএটো DNS এলাউঞ্চ বুলি কয়। এতিয়া আগতে আছিলে 42%, এতিয়া হৈ গ'ল 46%। যদি হয় তেতিয়া কি হ'ব, হৈ যাব চাওক 46% অফ বেচিক পে'। 46% অফ বেচিক পে' যদি আমি কেলকুলেট কৰোঁ, 46 ডিভাইডেড বাই 100 ইনটু কিমান হৈ যাব, আমি বেচিক পে' কিমান পাইছিলোঁ, 19,200 পাইছিলোঁ। সেইটো আপোনালোকে কেলকুলেট কৰি দিব। কেলকুলেট কৰিলে এতিয়া কিমান পাব, 8,832 টকা পাব। এইটো আমি ইয়াতে লিখি ল'লোঁ। আৰু এটা কথা চাওক, যেতিয়া 42% দিয়ে আছিলে, এতিয়া যিটো বৰ্তমান হৈ আছে 42% দিয়ে হৈ থাকোঁতে তেওঁলোকৰ কিমান আছিলে, দিয়ে 8,064 টকা। আৰু যদি চৰকাৰে 46লৈ বঢ়াই দিয়ে ডিএটো, তেতিয়া তেওঁলোকৰ কিমান বাঢ়ি যাব, 8,832 টকা হ'ব। চ' আপোনালোকে ডিফাৰেঞ্চটো গম পাই গ'ল কিমান দিয়ে বাঢ়িব। নেক্সট চাওক, হাউচ ৰেণ্টৰ ক্ষেত্ৰত 7%ও আছে, 8%ও আছে, 9% আছে। আপোনালোকৰ লগত কি প্ৰযোজ্য হয় এইটো আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ অফিচটো একেবাৰে ৰুৰেল এৰিয়াত হয় 7% হ'ব, আৰু যদি অলপ টাউন এৰিয়াত হয় 8% হ'ব, সেনেকৈ 9%ও থাকে। তো এইটো আপোনালোকে চাই ল'ব নিজৰ পে' শ্লিপখন ডাউনলোড কৰি। হাউচ ৰেণ্টটো হৈছে 8% অফ বেচিক পে', এইটো আমি উলিয়ালোঁ কেলকুলেট কৰি 1,536 টকা পালোঁ। এইটো লিখি ল'লোঁ। নেক্সট চাওক, মেডিকেল চৰকাৰে আমাক ফিক্স দিয়ে 600 টকা, এইটো 600 টকা লিখি ল'লোঁ। বৰ্তমান চৰকাৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাও ওলাইছে, সেইটো আপোনালোকে মোৰ ভিডিঅ' দি থোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো গৈ চাই ল'ব। তাত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, নিজৰ বা ফেমিলি নমিনীসকলক ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে হেল্থৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব, সেইটো আপোনালোকে ভিডিঅ'টো চাই ল'ব। এতিয়া গ্ৰছ টোটেলটো আমি কিমান পাই গ'লোঁ, গ্ৰছ টোটেল মানে হৈছে আপোনাৰ যিটো চালাৰী ক্ৰেডিট হ'ব সেইটো নহয় একাউণ্টত, এইটো টোটেল আপোনাৰ এলাউঞ্চ প্লাছ কৰি যিটো হ'ব সেইটো টোটেল পে' প্লাছ এলাউঞ্চ। এতিয়া চাওক, টোটেল বেচিক পে' 19,200, 8,832 টকা দিয়ে, 1,536 টকা হাউচ ৰেণ্ট আৰু 600 টকা মেডিকেল। কিছুমান যদি বেলেগ এৰিয়া ৱাইজ বেলেগ এলাউঞ্চ থাকে, সেইটো আপোনালোকে চাই ল'ব। স্পেচিয়েল এলাউঞ্চ থাকে বা বেলেগ ধৰণৰ বহুত এলাউঞ্চ থাকে, সেইটো চাই ল'ব, সেইটো ইয়াত প্লাছ কৰি দিব। আমি গ্ৰছ টোটেল পাই গ'লোঁ 30,168 টকা। নেক্সট এতিয়া আহি পৰে কথাটো ডিডাকশ্যনৰ ক্ষেত্ৰত চৰকাৰে আমাৰ পৰা প্ৰথম ডিডাক্ট কৰে কি, NPS। আগতে GPF আছিলে, এতিয়া NPS হ'ল, সেইটো আপোনালোকে অলৰেডি গম পালে। এতিয়া চাওক, 10% অফ বেচিক পে' প্লাছ দিয়ে, এইটো হৈছে তাৰ ফৰ্মুলাটো। এনেকৈ ধৰণে আপোনালোকে কেলকুলেট কৰিব লাগে NPSটো। 10% অফ বেচিক পে' প্লাছ ডিএটো আমি অলৰেডি পালোঁ, এইটো আমি ইয়াতে লিখি পেলাই কেলকুলেট কৰিলোঁ, কিমান পালোঁ, 28,032 টকা। তাৰ 10% যদি লওঁ 2,803 টকা হয়। পইণ্ট 2 আছে, পইণ্টৰ পিছত যদি 5তকৈ সৰু থাকে সেইটো আপোনালোকে স্কিপ কৰি দিব, এইটো লিখি দিব 2,803 টকা। যেতিয়া আমাৰ DA 42% আছিলে তেতিয়া আছিলে 2,726 টকা NPS। আৰু যদি আমাৰ DA 46% কৰি দিয়ে, 46% কৰি দিলে আমাৰ কিমান বাঢ়ি যাব, 2,803 টকা হ'ব। এতিয়া চাওক, GISৰ ক্ষেত্ৰত 200 টকাকৈ কাটিব আপোনালোকৰ পৰা, আৰু প্ৰফেচনেল টেক্স 208 টকা। এইকেইটা ফিক্সে থাকে সদায়, এইকেইটা ফিক্স থাকিব আপোনালোকৰ চালাৰীত। চ' এইকেইটা আপোনালোকে ইয়াত কেলকুলেট কৰি দিব। নেক্সট চাওক, আপোনালোকৰ টোটেল গ্ৰছ ডিডাকশ্যন পাই গ'ল, NPS প্লাছ GIS প্লাছ প্ৰফেচনেল টেক্স কিমান পালে, 3,211 টকা। চ' এইটো আগতে কিমান আছিলে, চাওক কিমান আছিলে, 3,134 টকা। চ' আপোনালোকে অলপ দেখিবলৈ পাইছে যে ডিফাৰেঞ্চটো আহি পৰিছে 46% যদি দিয়ে, চৰকাৰে বঢ়াই দিয়ে। নেক্সট চাওঁ,
আকৌ এবাৰ মই আপোনালোকক ৰিপিট কৰি দিছোঁ, বেচিক পে'টো আমি কিমান পাইছিলোঁ 19,200 পালোঁ। যিসকল এমপ্লয়ি 5,200 গ্ৰেড পে', বৰ্তমান সেইটো গ্ৰেড পে' আমাৰ ড্ৰাইভাৰসকল আছে অসম চৰকাৰৰ। চ' এইটো চাওক, এলাউন্সটো আমি পালোঁ, DA টো পালোঁ 46% অফ বেচিক পে', যিটো পালোঁ 8,832 টকা পালোঁ। হাউচ ৰেণ্টৰ ক্ষেত্ৰত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে নিজৰ পাৰ্চেণ্টেজটো চাই ল'ব, এইটো 7% হয় নে 8% হয়। মই 8% দেখাই দিছোঁ। 8% অফ বেচিক পে' যদি আমি চাওঁ, এইটো চাওক 1,536 টকা পালোঁ। নেক্সট আমি মেডিকেল পালোঁ, মেডিকেলত কিমান 600 টকা পালোঁ, 600 টকাটো প্লাছ কৰি দিলোঁ। গ্ৰছ টোটেল আমি পাই গ'লোঁ 30,168 টকা। তো এতিয়া ডিডাকশ্যন চাম, ডিডাকশ্যনৰ ক্ষেত্ৰত NPS টো প্ৰথমে পাইছিলোঁ, NPS টো 10% অফ বেচিক পে' প্লাছ DA টো আমি কেলকুলেট কৰি উলিয়ালোঁ, কিমান পালোঁ 2,803 টকা পালোঁ। সেনেকৈ GS টো 200 টকা আৰু প্ৰফেশ্যনেল টেক্সটো 208 টকা। কিছুমানৰ ডিডাকশ্যনৰ ক্ষেত্ৰত কিছুমানৰ আপোনালোকৰ ইনকাম টেক্সো থাকে বা বেলেগ ডিডাকশ্যন থাকে, তেওঁলোকে ইয়াতে প্লাছ কৰি দিব। আপোনালোকে নিজৰ পে' শ্লিপখন ডাউনলোড কৰিলে গম পাই যাব। চ' টোটেল আমি এইটো লিখি পেলাই টোটেল ডিডাকশ্যন আমি কিমান পাই গ'লোঁ 3,211 টকা। আমি গ্ৰছ টোটেল পাইছোঁ 30,168 টকা আৰু আমি টোটেল ডিডাকশ্যন পালোঁ 3,211 টকা। এতিয়া আপোনাৰ একাউণ্টত কিমান সোমাব সেইটো পাবলৈ হ'লে টোটেল ডিডাকশ্যনৰ পৰা আমি এইটো মাইনাছ কৰি দিম, গ্ৰছ টোটেলৰ পৰা এইটো মাইনাছ কৰি দিম 3,211 টকাটো। এতিয়া সেইটো চাওঁ, এইটো চাওক টোটেল নেট চেলাৰী মানে আপোনাৰ একাউণ্টত কিমান টকা সোমাব। প্ৰথমটো চাওক, গ্ৰছ টোটেল হৈ গৈছে 30,168 টকা আৰু টোটেল ডিডাকশ্যন হৈ গৈছে 3,211 টকা। এতিয়া আমি এইটোৰ পৰা এইটো মাইনাছ কৰি দিম, ওপৰটোৰ পৰা তলতো যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি কিমান পাই যাম নেট এমাউণ্ট। নেট এমাউণ্টটো হৈছে 26,957 টকা। মানে কি হ'ল, এজন গ্ৰেড পে' এমপ্লয়ি যাৰ হৈছে গ্ৰেড পে' 5,200 গ্ৰেড পে' থকা এমপ্লয়িজনৰ যেতিয়া চৰকাৰে 46% দিয়ে বঢ়াই দিব, 46% যদি দিয়ে বঢ়াই দিয়ে তেতিয়া কি হৈ যাব, 46% দিয়ে বঢ়াইলে তেওঁলোকৰ নেট এমাউণ্টটো কিমান হৈ যাব 26,957 টকা। এইটো একচুৱেলি যিসকল নতুনকৈ এমপ্লয়ি হ'ব তেওঁলোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই এমাউণ্টটো। আপোনালোকৰ যিহেতু মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ পে' ইন দ্য পে'মেণ্টটোতো বাঢ়ি গৈছে, 14,000 নহয়, সেইটো 17, 18, 19, 20 যিকোনো হ'ব পাৰে। চ' সেইটো কেলকুলেট কৰি আপোনালোকৰ টোটেল পে'টো উলিয়াই ল'ব। মই জাষ্ট ডিফাৰেঞ্চটোহে দেখাইছোঁ কিমান বাঢ়িব পাৰে। এতিয়া যদি আমি সেইটো কম্পেয়াৰ কৰি চাওঁ দেই, আপোনালোকৰ 42% ধৰণে কিমান আছিলে আৰু 46% ধৰণে কিমান আছিলে, এইটো ভালকৈ আপোনালোকে চাওক। গ্ৰছ টোটেল 29,400 আছিলে, 42% দিয়ে থকা যি বৰ্তমান চলি আছে। যদি চৰকাৰে 46 কৰি দিয়ে তেতিয়া কিমান হৈ যাব 30,168 টকা আৰু আমি ডিফাৰেঞ্চটো কিমান দেখি পাম 768 টকা ডিফাৰেঞ্চ আহি যাব DA টো বঢ়োৱাৰ লগে লগে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত, গ্ৰছ টোটেলৰ ক্ষেত্ৰত। সেনেধৰণে নেট ডিডাকশ্যনৰ ক্ষেত্ৰতো চাওক 3134 টকা আছিলে, এতিয়া যদি 46 কৰি দিয়ে 3211 টকা হ'ব। আমি কিমান আমাৰ পৰা বেছি ডিডাক্ট কৰিব 77 ডিডাক্ট কৰিব। তেনে ক্ষেত্ৰত 46% দিয়ে হৈ থাকোঁতে আমাৰ নেট চেলাৰী আছিলে 26,266 টকা। আমাৰ 46% দিয়ে হৈ থাকোঁতে কিমান হয় 26,957 টকা। চ' আমি এতিয়া টোটেল কিমান আমাৰ ডিফাৰেঞ্চ আহি গ'ল 691 টকা। মানে যদি দিয়ে 42% বা 46% কৰি দিয়ে অসম চৰকাৰে, তেতিয়াহ'লে সেই এমপ্লয়িজন যাৰ গ্ৰেড পে' 5,200 হয় বা ড্ৰাইভাৰ যিসকল অসম চৰকাৰৰ ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰসকলৰ গ্ৰেড পে' হৈ যাব, তেওঁলোকৰ ডিফাৰেঞ্চটো আহি যাব কিমান 691 টকা। তেওঁলোকৰ বাঢ়ি যাব এমাউণ্ট, তেওঁলোকৰ 691 টকা বাঢ়ি যাব। চ' এনেধৰণে আপোনালোকে নিজৰ লেটেষ্ট পে' শ্লিপখন চাই আপোনালোকে কেলকুলেট কৰি ল'ব। মই গোটেই প্ৰচেছটো দেখাই দিলোঁ। আৰু আপোনালোকে যদি এনেধৰণৰ অসম চৰকাৰৰ যিকোনো প্ৰব্লেম বা সমস্যাৰ কাৰণে যিকোনো ভিডিঅ' চাব বিচাৰিছে তেতিয়াহ'লে মোৰ এই চেনেলটোত পাই যাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। আৰু এই ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব।